আসসালামু আলাইকুম নমস্কাৰ মই মিলি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰা নহ'লে এতিয়া 11:30-12টা মানে বাজিবলৈ হ'ল আজি মোৰ এটা জেগালৈ যাবলৈ আছে তো জেগালৈ মানে মই তেজপুৰ টাউনলৈ যাবলৈ ওলাইছোঁ মোৰ অলপ কামো আছিলে আৰু ভাবিছিলোঁ অলপ সৰু সুৰা বজাৰো কৰিবলৈ আছিলে চ' ওলাইছোঁ এতিয়া যাবলৈ ভাবিছোঁ আপোনালোককো লগত লৈ যাওঁ আৰু কি কৰোঁ কি নাই সকলো দেখাই আছোঁ আৰু আজি মোৰ ৰাতিকে হাজবেণ্ডৰ জেঠাইকৰ ঘৰত ভাতৰ দাৱাতো আছে ঈদৰ ভাতৰ দাৱাত আছে চ' ভাবিছোঁ তালৈকো আপোনালোক সকলোকে লৈ যাম তো আজি অলপ ভিডিঅ'টো দীঘল হ'ব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ আৰু ভাল পাব বুলি আশা ৰাখিলোঁ চ' ব'লক এতিয়া আমি যাওঁ আৰু আপোনালোকো ব'লক মোৰ লগত এয়া আমি গৈ আছোঁ এতিয়া টাউনলৈ এয়া টাউনৰ মাছখোপাত এয়া দেখিছেনে মাইচা আৰু বাপেকো গৈ আছে পাৰ্কিং কৰি বাইক আমি গৈ আছোঁ এতিয়া অলপ সৰু সুৰা বস্তু কিনিব আছে দেখাই আছোঁ আপোনালোকক কি কৰোঁ কি নাই আৰু বজাৰলৈ বা টাউনলৈ আহিলে এবাৰ চব বজাৰত নোসোমোৱাকৈ নোৱাৰি সোমাবই লাগে আৰু মই সোমাওঁৱে প্ৰায়ে বাৰু ইয়াতে ভাবিছোঁ আজি চেণ্ডেল এযোৰ ল'ম বুলি চাওঁচোন কি হয় সদায় ৰাফ ইউজ কৰিবলৈ চেণ্ডেল মই চেণ্ডেলবোৰ মানে মই ইয়াৰ পৰাই লওঁ ভাল লাগে ৰিজনেবলো হয় প্ৰাইচবোৰ আৰু ইয়াতে চেণ্ডেল কিনিবলৈ খুব ভাল দেখিছেনে ডাঙৰ চাইজ নাই লৈ লওঁ ফ্লেট এযোৰ ল'ম এতিয়া ইয়াৰ ভিতৰতে ল'ম আৰু এযোৰ আপোনালোকৰ বাৰু কোনযোৰ ভাল লাগিছে মই পিচ কালাৰযোৰ ল'লোঁ আৰু এতিয়া গৈ আছোঁ বিশাললৈ বিশালত অলপ সৰু সুৰা বস্তু কিনিবলৈ আছে কিনিম আৰু আপোনালোকক দেখাম বাৰু পিছত কি ল'লোঁ কি নাই সকলো দেখাম আপোনালোকক সেয়া এতিয়া মই বাচ্ছাৰ কাউণ্টাৰলৈ আহিছোঁ ইয়াতে চাওঁ গৰমত পিন্ধিবলৈ মাইচাৰ কাৰণে কি পাওঁ গৰমত পিন্ধিবলৈ মাইচাক বুলি নহয় সৰু পোৱালীক বহুত কাপোৰ লাগে ধৰক কটন কাপোৰবোৰ বহুত লাগে আৰু সিহঁতি পটককৈ লেতেৰা কৰে ন সেইবাবে মই ভাবিলোঁ যে কিনি লওঁ এয়া হৈ গ'ল অলমষ্ট আমাৰ এতিয়া বিশালৰ পৰা ওলালোঁ এয়া বিশালৰ পৰা এতিয়া আহি আছোঁ আমি ঘৰলৈ আপোনালোকৰ ঘৰত গৈ লগ পাই আছোঁ আমি এটা শ্বৰ্টকাট ৰাস্তা দি আহিছোঁ মানে দেৰিও হৈ গ'ল অলপ ঘৰত কামো আছে সেইটো কাৰণে ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ সকলোকে এয়া ঘৰ পালোহি ঘৰ পাই ভাবিলোঁ যে ৰাস্তাতে জেঠাইহঁতৰ ঘৰটো দেখাই দিওঁ আজি য'ত আমাক ভাতৰ দাৱাত দিছে এইটো হৈছে জেঠাইহঁতৰ ঘৰ সিহঁতৰ নতুনকৈ ঘৰ বনাই আছে এইটো আৰু সিহঁতৰ আগতে আছাম টাইপ ঘৰ আছিলে এইটো নতুনকৈ বনাই আছে ৰিন'ভেশ্যন চলি আছে অলপ কাম বাকী আছে ইয়াতে আপোনালোকক যে কৈছিলোঁ আজি ভাতৰ দাৱাত আছে বুলি আপোনালোকক কৈছিলোঁ ন ভাবিছোঁ যাওঁ এতিয়া তালৈ 8টামান বাজিলে ওচৰতে বাৰু বেছি দূৰ নহয় চবলক এতিয়া তালৈ যাওঁ আমি এয়া এতিয়া আহি গ'লো আমি জেঠাই ঘৰলৈ দেখিছেনে বাচ্ছা পাৰ্টি চাওক মোৰ খুৰী হয় দেই এয়া চাওক বাচ্ছা এজনী আমাৰ জেঠাই হয় দেই এয়া চাওক একদম তামোল পাণ ৰেডি কৰি আছে এয়া আমাৰ বৌহঁত হয় দেই এয়া আমাৰ জেঠাই আমাৰ মৰমৰ জেঠাই এয়া আমাৰ বা এয়া আমাৰ ভিন্তি এয়া আমাৰ দাদা নহয় দাদাই হয় এজনী আমাৰ মুস্কান এজনী আমাৰ বৌ ইমান ধুনীয়া হৈছে এজনী বৌ শিৱসাগৰৰ দেই ভিন্তি ভৰিখন নমাওঁ এয়া এতিয়া খোৱা বোৱা ষ্টাৰ্ট হৈ গৈছে আজি বহুত আইটেম বনাইছিলে আইটেমখিনি মোৰ দেখাবলৈ নহ'লে মোৰ অলপ যোৱা দেৰি হ'ল মানুহ হৈছিলে আমাৰ পৰিয়ালটো যিহেতু ডাঙৰ 40জনমান মানুহ হৈছিলে এয়া চবেই খাই আছে এতিয়া আমিও লাহে লাহে খাম আৰু এয়া দেখিছেনে ককায়েক ভায়েকৰ মাজত কিবা ডিছকাশ্যন চলি আছে
এয়া এতিয়া সৰু বাচ্চাখিনিয়ে এয়া খুৱাইছে, সিহঁতক খুৱাই লৈছোঁ। খুৱাই পেলাই আমি লাহে লাহে খাম আৰু। এয়া আমি সিহঁতৰ নতুনকৈ বনোৱা ঘৰটোৰ তলত খাইছোঁ, মানে সিহঁতি এতিয়া তলতে কিটচেন বনাই তাতে বনায়, সিহঁতি যিহেতু ঘৰ লোৱা নাই এতিয়া। আপোনালোকে প্লিজ একো বেয়া কমেণ্ট নকৰে যাতে। এয়া এতিয়া আমি খাইছোঁ গোটেইখিনিয়ে একেলগে, সকলোতকৈ শেষত। এয়া খোৱা বোৱা হৈ গ'ল আৰু প্ৰায়, এতিয়া যাওঁ। বাই বুবুলকা বাৰু নুঠিলে। ৰেচমাব ক'লে গ'ল? অঁ এতিয়া কওক বাই দিদে। বাই বাই সুনীত, বাই আৰফা। সেয়া এতিয়া ঘৰ আহি পালোঁ, জেঠাইহঁতৰ ঘৰৰ পৰা ঘৰ আহিলোঁ। এতিয়া 11টা মানে বাজিবলৈ হ'ল, বহুত দেৰি হৈ গ'ল। মানুহো বহুত মাতিছিলে আৰু ময়ো সিহঁতৰ লগত একেলগে খালোঁ, বহুত দেৰি হৈ গ'ল। সেইটো কাৰণে ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ। মোৰ বহুত ভাগৰো লাগিছে, আজি অলপ ওলায়ো যোৱা হৈছিলে, আপোনালোকে দেখিছিলেই। তাৰ পৰা আহি মই পিছবেলা আকৌ তালৈ গ'লোঁ, অলপ ৰেষ্ট লৈ পেলাই। এতিয়া মোৰ বহুত ভাগৰ লাগিছে। আজি ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ। মোৰ ফেমিলিটো চাই, পৰিয়ালটো চাই কেনেকুৱা পালে আপোনালোকে জনাব। অকণমান ধেমালি কৰিলোঁ, উৎপাত কৰিছোঁ, কেনেকুৱা লাগিলে জনাব। কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভাল পাব। যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।